নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাম বুলি লৈ আহিছোঁ। আচলতে হাঁহখিনিক কেনেকৈ খানা খুৱাব লাগে, কিমান পৰিমাণৰ দানা সিহঁতক দিব লাগে, কিমান বৰ্তন হ'ব লাগে, বাচনবিলাক কেনেকৈ কিমান বাচন হ'লে কিমান হাঁহক দিব পাৰি। বাচন সৰহ হ'লে আচলতে ভাল, সৰহকৈ বাচন দিলে যাতে থেপাথেপি নহয়, তেতিয়া সম্পূৰ্ণকৈ খাব পাৰে সিহঁতি। আৰু চাই যাওক আপোনালোকে কি ধুনীয়াকৈ খাইছে সিহঁতি। আমি দানাটো দিবলৈ পোৱাই নাই, সিহঁতি উৎপাত লগায়। হাঁহ আচলতে তেনেকুৱাই উৎপাত কৰে সিহঁতি অলপ। বাচনবিলাক প্লাষ্টিকৰ এইটো কাৰণে দিয়া হৈছে, প্লাষ্টিকৰ বাচন দিলে আপুনি ঠাইবিলাক সলাই থাকিব পাৰে। সদায় নতুন নতুন জেগাত দানাটো দিবলৈ পাৰিলে ভাল। নতুন নতুন জেগাত দিলে মানে ভাইৰাছটো কম হয় আৰু সিহঁতিও খুব সুন্দৰকৈ খোৱা মেলা কৰে। আমি সেইকাৰণে প্লাষ্টিকৰ বৰ্তন ইউজ কৰোঁ। আপুনি পাৰ্মানেণ্ট ঘুলনি যদি বনাই দিয়ে, তেতিয়া কি হয়, তাতে এটা গেছৰ উৎপন্ন হয় আৰু সেই গেছৰ বাবেই সিহঁতি খানাটো খোৱা কম কৰে। আৰু এইফালে চাওক, সুন্দৰকৈ পানী আছে, নেট আছে। নেট এইটো কাৰণে দিয়া হৈছে যাতে বাহিৰৰ ভাইৰাছে সিহঁতক আক্ৰমণ কৰিব নোৱাৰে। বাহিৰৰ পৰা একো বস্তুৱেই আহিব নালাগে, যেনে ধৰক বগলী, কণামুচৰি, সেইবিলাক আহিলে মানে অলপ অসুবিধা হয়। অসুবিধা আনটো একো নহয়, ভাইৰাছ হয়। ভাইৰাছ হ'লে হাঁহ হয়তো মৰিব পাৰে। সেইকাৰণেহে সকলো ফালে বেৰি দিয়া হয়। আৰু আপোনালোকৰো সুবিধা হ'ব বেৰি দিলে, যাতে বেলেগ জেগাত গৈ অনিষ্ট নকৰে। দানাবিলাক আচলতে কি দানা খুৱাব লাগে, এইটো বয়সত সিহঁতক কি দানা খুৱাব লাগে, ইয়াতকৈ সৰু বয়সত কি খুৱাব লাগে, ইয়াতকৈ আৰু অলপ যেতিয়া ডাঙৰ হ'ব তাতে বেলেগ দানা খুৱাব লাগে। প্ৰত্যেকটো দানাৰ বেলেগ বেলেগ ছিষ্টেম আছে। সেইকাৰণে এটা নতুন ভিডিঅ' বনাম য'ত আমি সম্পূৰ্ণ দানাৰ বিষয়ে ক'ম। দানা ষ্টাৰ্টিং টু এণ্ডিং কি খুৱাব লাগে আৰু ঔষধসমূহ কি খুৱাব লাগে, কেনেকৈ খুৱাব লাগে, সেইটো ক'ম মই আপোনালোকক ধুনীয়াকৈ। আজি এইখিনি আমাৰ ডেকেৰুৱা হাঁহ। এইখিনিৰ বয়স হৈছে আপোনাৰ 42 ডেইজমান হ'ব। 42 ডেইজৰ হাঁহ এইখিনি হাঁহ সম্পূৰ্ণ আপোনাৰ 70 ডেইজলৈকে ক্লিয়াৰ হৈ যাব। 70 ডেইজলৈকে 2 কেজি, 1 কেজি, 800 গ্ৰাম, 700 গ্ৰাম, 600 গ্ৰাম তেনেকুৱা হ'ব। আৰু তাৰে কিছুমান সৰু হৈ থাকি যাব, যিখিনি মেডিচিনৰ খেলি মেলি হ'ল, ধৰক ORS কমকৈ খালে আৰু আপোনাৰ এণ্টিবায়'টিক বেছিকৈ খালে, তেনেকুৱা হৈ যায় কিছুমানৰ। কিছুমান হাঁহ ধৰক খুব উৎপতীয়া থাকে, সিহঁতি কমকৈ খায়। কিছুমান হাঁহ বহুত এলেহুৱা থাকে, সিহঁতি বেছিকৈ খায়। তেনেকুৱা হয় মানে আচলতে কথাবিলাক। এইখিনি হ'ল অকণমানি পোৱালি। এইখিনি পোৱালি হয়, এইখিনি বাহিৰত ধুনীয়াকৈ চৰি আছে।